বলিউডৰ জনপ্ৰিয় অভিনেতা তথা বিগ বি অমিতাভ বচ্চনৰ ফটো কণ্ঠ আৰু নাম ল'লেই জেললৈ যাব লাগিব পাৰে আপুনি মই হয় কথাটো শুনি আচৰিত যেন লাগিলেও এইটোৱেই সত্য অমিতাভ বচ্চনৰ নাম ফটো আৰু কণ্ঠ এতিয়াৰে পৰা ব্যৱহাৰ কৰিব নোৱাৰিব অমিতাভ বচ্চনৰ বিনা অনুমতিত শুকুৰবাৰে দিল্লীৰ উচ্চ ন্যায়ালয়ে অমিতাভ বচ্চনৰ অনুমতিৰ অবিহনে নাম কণ্ঠ আৰু ফটো ব্যৱহাৰ কৰাত বাধা আৰোপ কৰে আদালতে অমিতাভ বচ্চনৰ এখন আবেদনৰ ওপৰত এই অন্তৰ্বৰ্তীকালীন আদেশ দিছিল য'ত তেওঁ প্ৰচাৰ আৰু ব্যক্তিত্বৰ অধিকাৰ বিচাৰিছিল ইয়াৰ উপৰিও উচ্চ ন্যায়ালয়ে ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি আৰু টেলিকম সেৱা মন্ত্ৰালয়ক তেওঁলোকৰ বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিয়ে আচলতে বহু সৰু ডাঙৰ কোম্পানীয়ে অনুমতিৰ অবিহনে অমিতাভ বচ্চনৰ ফটো কণ্ঠ আৰু নাম ব্যৱহাৰ কৰে অমিতাভ বচ্চনৰ অনুমতিৰ অবিহনে বহু বিজ্ঞাপনত তেওঁৰ মুখখন দেখা যায় এই সন্দৰ্ভত অমিতাভ বচ্চনৰ অধিবক্তা হৰিশ সালভে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল বাণিজ্যিক উদ্যোগত ইয়াক নিষিদ্ধ কৰিব লাগে বুলি আবেদন জনোৱা হৈছিল আৰু শুকুৰবাৰে ন্যায়াধীশ নবীন চাওলাৰ আদালতত এই গোচৰৰ শুনানি অনুষ্ঠিত হয় ন্যায়াধীশ চাওলাই ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি আৰু টেলিকম সেৱা মন্ত্ৰালয়ক বিগ বিৰ নাম ফটো আৰু কণ্ঠৰ সৈতে জড়িত বিষয়বস্তু শীঘ্ৰে আঁতৰাবলৈ কয় ইয়াৰ উপৰিও আদালতে ইণ্টাৰনেট সেৱা প্ৰদানকাৰীসকলক বিগ বিৰ ব্যক্তিত্ব অধিকাৰ অন্তৰ্গত অনলাইন লিংক আঁতৰাবলৈ কয় ব্যুৰো ৰিপৰ্ট আছাম 24